হেল্ল' এভৰিৱান, মোৰ চেনেলটোত ব্লগ হ'লে আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় 9টাই বাজিলে, বতৰটো আজি ভাল, বৰষুণো নাই, ৰ'দো নাই, কিন্তু এটা গুপগুপীয়া গৰম হৈ আছে। ৰাতিপুৱা বাহি কাম বন কৰি আজৰি, এতিয়া গা পা ধুই মেলি গোসাঁই ঘৰত সোমাব লৈছোঁ। মোৰ দিনটোৰ আৰম্ভণি এনেদৰেই হৈছে। ব'লক তেন্তে চাই যাওঁ মই দিনটোত কি কৰোঁ। আজি ব্ৰেকফাষ্টত আছে পুৰি আৰু ক্ষীৰ। ল'ৰাটো স্কুলৰ পৰা আহিব আছে, ৰৈ আছোঁ। তাক যদি ভেনৰ পৰা লৈ নানো সি মুখ ফুটাই, আহিয়ে পোৱাহি নাই, ইমান দেৰি হৈছে। এয়া হৈছে মামৈ তামোল, বহুত ভাল লাগে খাই পিনে যেতিয়া অকণমান টান টান হয়। এতিয়া সৰু হৈ আছে বাৰু। কাৰ ভাল লাগে খাই পিনে প্লিজ কমেণ্ট কৰি জনাবচোন। এইটো হৈছে আমাৰ ঘৰৰ বডিগাৰ্ড। ভায়েক স্কুলৰ পৰা আহি পোৱাহি নাই যে, সি সেইকাৰণে ৰৈ আছে। ঘৰৰ মানুহবোৰ ক'ৰবাত গ'লে সি এনেকৈ ৰৈ থাকে। এইখিনিতে এটা বস্তু দেখাওঁ চাওকচোন। এইখন হৈছে আমাৰ পুৰণা ঘৰৰ সন্মুখৰ গেট। ৰাতি হ'লে গণেশ বাবা ওলাই পিছফালে, আৰু সেইদিনাখন আহি গোটেই গেটখন ভাঙি থৈ গ'ল। কিনো কৰিব, হাবিত একো নাইকিয়া হৈছে তেওঁলোকৰ খাবৰ কাৰণে। সেইকাৰণে গধূলিতে আহি ৰাস্তা পদূলিত ঘূৰি ফুৰে আৰু এনেকৈ অনিষ্ট কৰে। এইয়া আহি পালেহিয়ে নহয়। তিনিখন কালাৰ বুক আৰু আজি এলিফেণ্ট বালাখন, এলিফেণ্টখন আৰু বেছি আউখন দিছে। হয় নেকি? চাৰ্টৰ অৱস্থা কি কৰি দিছা এয়া? সদায় ধুব লাগে যে। কণ্টিলৰ ৰৈ আছে তোমাৰ কাৰণে, তুমি অহা নাই কাৰণে স্কুলৰ পৰা। চলো এতিয়া বল নেখেলে, আহা গ'ল, আনা বলটো লৈ আহা, কাপোৰ খুলি দিওঁ, আহা বল ফুটবল পিছত খেলিবা, আহা। বেছি গৰম পৰিলে তাক মই স্কুলৰ পৰা অহাৰ পাছত অলপ দৈ খাব দিওঁ। দৈ তাৰ প্ৰিয়। চৰবত নিদিওঁ, জ্বৰ চৰ্দি হয়, কাহ হয় পটককৈ, সেইকাৰণে দৈকে খাব দিওঁ। হেল্ল' গাইছ, নহয় এইফালে চোৱা, হৈ গ'ল তোমাক খেলি। মই আছোঁ তিয়ঁহৰ ভাজি, বুঢ়া তিয়ঁহ চব্জি খাই বহুত ভাল লাগে। কাৰ ভাল লাগে বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন। দাইল ভাতটো বনাই হ'লেই বাৰু, আৰু ইয়াত তিয়ঁহৰ ভাজি অকণ বনাইছোঁ। দেউতাই খাই বহুত ভাল পায়। তিয়ঁহৰ ভাজিত সদায় নহৰু, জালুক আৰু জলকীয়া অকণমান দিব লাগে, বহুত ভাল লাগে খাই পিনে। ৰুটিৰ লগত খালে বিশেষকৈ বেছি ভাল লাগে, কিন্তু ভাতৰ লগতো ভাল লাগে। আজি দুপৰীয়াৰ আহাৰ তিয়ঁহ চব্জি, ভেন্দি ভাজি, দাইল আৰু ডিম। গধূলি হ'লে সি শুই উঠি কিবা এটা খাব মন কৰে, আৰু এতিয়া বনাই আছোঁ পকৰি। তুমি কিন্তু এইবিলাক ভাল কৰা নাই। তুমি এইকেইটা বাৰু ভাল কৰিলা, কিন্তু তুমি এইটো যে বেয়া কৰিলা। আৰু এইটো 6হে হ'ব লাগিছিলে, তুমি কিয় 7 কৰিলা? ভালকৈ চোৱা নাই তুমি। খাইছা কি এইবিলাক? পেষ্ট্ৰি? খাইছা এইবিলাক? দেচোন অকণ খাওঁ মই, দেচোন খুৱাই দিয়া অকণ মোক। আজি ঘৰলৈ আনিলে এটা নতুন টিভি। আগৰটো বেয়া হ'ল, আগৰটোৰ লগত এক্সচেঞ্জ কৰি আনিলে অনলাইনত। হেল্ল' এভৰিৱান, এয়া ৰাতি ভাতৰ কাৰণে যোগাৰ কৰিছোঁ। বনাইছোঁ আমাৰ ঘৰৰ সকলোৰে প্ৰিয় ভেন্দি ভাজি, বনাইছোঁ বেঙেনা, মাছৰ মাথা কিছুমান আছিলে তাকে বনাই দিলোঁ, আৰু বনাইছোঁ টেঙা মৰা দাইল। এতিয়া তৃপ্তিৰে খাবহে লাগে আৰু। ঠিক আছে তেন্তে সকলোকে ৰাতি আহাৰ দি লওঁ। আজি মোৰ মিনি ভ্লগটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভ্লগৰ লগত। বাই।